তেখেতলোকক আমি আগবঢ়াই অনুৰোধ জনাইছোঁ মুকলি থাকিব আৰু লগতে আমাৰ 3 দিন একত্ৰিত হৈছিলোঁ দেশৰ কণ্টেক্টৰ আমাৰ এই প্ৰপ'জালটো আমি আমাৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইমতে আমি আলোচনা কৰিব পাম এবাৰ উদ্যান কৰিবৰ কাৰণে এটা প্ৰপ'জাল আলোচনা কৰিছিলোঁ গতিকে এতিয়া আমি জুবিনদাৰ প্ৰতিমূৰ্তি এটা প্ৰপ'জাল হ'ব লাগে সেই মানে আমাৰ যদি লিবাৰেলিনেও আমাক চাবে কৰি থৈ গৈছে আৰু গতিকে মই মুক্ত সঁচাকেই জুবিনৰ কোনো জাতি নাছিল জুবিনৰ কোনো ধৰ্ম নাছিল জুবিনেই কোনো ভগৱান নাছিল কেনে নাছিল কাৰণ তেওঁ নিজেই এজন ভগৱান গতিকে জুবিনৰ কোনো ভগৱান নাই তেওঁ নিজে এজন ভগৱান অসমৰ জনগণৰ কাৰণে সাংস্কৃতিক জগতৰ কাৰণে জুবিন এজন ভগৱান গতিকে সেই ভগৱানৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন হ'ব এখন সুন্দৰ পাৰ্ক হ'ব ৰাইজে পাৰ্কখনত আহি জুবিন গাৰ্গক অনুভৱ কৰিব পাৰিব হৃদয়েৰে গতিকে আমি আশা ৰাখিম যে IOC কৰ্তৃপক্ষই দিব্যবাসী ৰাইজক এই উপহাৰটো সুন্দৰভাৱে দিবৰ কাৰণে চেষ্টা কৰিব আকৌ একত্ৰিত কৰিছিলোঁ জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ আৰু সেই মৰ্মে এই ঠাইডোখৰ আমি বিবেচনাত লৈছোঁ এইখনতে আমি জুবিনদাৰ প্ৰতিমূৰ্তি আৰু এখন জুবিন নাহৰ উদ্যান নামাকৰণেৰে আমি আগবাঢ়ি যাম IOCL কৰ্তৃপক্ষই এইটোৰ ওপৰত গুৰুতৰভাৱে বিবেচনা কৰি ক'লে ডিচিশ্যন লৈছে যে আমাৰ তত্ত্বাৱধানতে গোটেইখিনি কাম আগবাঢ়িব ৰাইজৰ সহযোগত আমাৰ অফিচাৰ এছ'চিয়েশ্যন এমপ্লয়িজ ইউনিয়ন চবেই এটা আপিল কৰিছিল যে জুবিনদাৰ নামত কিবা এটা কৰিব লাগে হৈছিল ফালৰ পৰা গতিকে সেই মৰ্মে আমি আজি এই দিশত আগবাঢ়িব গৈ আছোঁ ইয়াত এখন সুন্দৰ পাৰ্ক হ'ব যিখনত আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব ধন্যবাদ আৰ্কিটেকচাৰ আমি আমাৰ যোনখন এম্পেনেল আৰ্কিটেকচাৰ থাকে তেওঁক আমি মাতিছোঁ আৰু আমাৰ জিতেন দত্ত চাহাবেও এজন আৰ্কিটেক্ট নিয়োগ কৰিছে বুলি গম পাইছোঁ আমি দুইখনৰে প্ৰ'জ এণ্ড কনছবোৰ চাই পেলাই যোনখন বেষ্ট বুলি আমি বিবেচনা কৰিম সেইখনতে আমি সেইখনতে লৈ আগবাঢ়িম আমি জুবিনদাৰ নোহোৱা হোৱাৰ পিছতে আমি চিন্তা কৰিছিলোঁ কেনেকৈ আমি জুবিনদাক ডিগবৈবাসী ৰাইজে জীয়াই ৰাখিব পাৰিম সেইকাৰণে আমি কণ্ট্ৰেক্টৰ বিশেষকৈ IOC এওঁদি ঠিকাদাৰ সন্থাই এইটো সন্দৰ্ভত IOCত এখন আবেদন কৰিছিলে প্ৰথম গৈ পেলাই তেওঁলোকে আবেদন কৰিছে যে প্ৰতিমূৰ্তি এটা বহাম বুলি আমি এই তিনিআলিটোত কিন্তু আমি ভাবিলোঁ যে এই মাটিটুকুৰা যথেষ্ট ভাল হ'ব পাৰ্ক চাৰ্ক বনাই পেলাই ডাঙৰকৈ বনাব পাৰিম সেইকাৰণে এইটুকুৰা মাটি আমি IOCক আবেদন জনাইছিলোঁ আৰু IOCয়ে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিলে আৰু আজি সেইটো সেইকাৰণে তাৰ বেনাৰখন মুকলি কৰিছে এইখন সম্পূৰ্ণ IOC তত্ত্বাৱধানত থাকিব IOCয়ে সম্পূৰ্ণ বনাব ইয়াত খালি অফিচাৰ এছ'চিয়েশ্যন আমাৰ ঠিকাদাৰ সন্থা আৰু লেবাৰ ইউনিয়ন তিনিটাৰ সহযোগ আৰু দিগবৈবাসী ৰাইজৰো সহযোগ গোটেইখিনি সহযোগত এইখন হৈ উঠিব কিন্তু প্ৰতিমূৰ্তি ভাগ আমি ঠিকাদাৰ সন্থাৰ আৰু দিগবৈবাসী ৰাইজে দান বৰঙণিয়ে প্ৰতিমূৰ্তিটো আমি বনাম বাকী গোটেই কামখিনি IOC কৰিব গতিকে আমি ভাবিছোঁ যে দিগবৈবাসী ৰাইজে এটা সুন্দৰ উপহাৰ পাব